হয় আপোনালোকে আহিছে তো মই এইটো যোৱাকালি আমি কলেজৰ মেইলত এইটো আহি গৈছে এই কাগজটো আহিছে লাল এণ্ড এছ'চিয়েট এডভোকেট এণ্ড চলিচিটৰ ফ্ৰম নিউ দিল্লী যিজনে আমাক আগতে প্লিডাৰ নটিচ দিছিলে তেওঁ এতিয়া আমাৰ ওচৰত চাৰেণ্ডাৰ কৰিলে যে গোকাত মিছা এটা লৈ তেওঁ প্ৰপাগাণ্ডা কৰিছিল আৰু বিশেষকৈ আমাৰ BTCৰ চিফ প্ৰমোদ বড়ো ছাৰৰ যে বদনাম এটা ওলোৱাৰ এটা চিন্তা কৰিছিল কনস্পিৰেচি কৰিছিল আমি প্ৰিন্সিপাল কাউন্সিলতো সেই কথাটো কৈছিলোঁ যে গোকাত মিছা তেওঁ আজি স্বীকাৰ কৰিলে এই কাগজখনতে লিখা আছে যে that now the said কি আছিলে that said notice dated 8/5/2025 was sent by me on behalf of my client due to some misunderstanding, miscommunication, misinformation. গোটেইখিনি তেওঁ এতিয়া স্বীকাৰ কৰিলে গতিকে আমাক ক্ষমা কৰক মোক ক্ষমা কৰক বুলি কৰিছে গতিকে এটা মিছা এটা প্ৰপাগাণ্ডা লৈ কি ষড়যন্ত্ৰ আছিল এনেকুৱা কৰিব নাপায় বিশেষকৈ এডুকেশ্যন ছেক্টৰত আমাৰ কোনো ধৰণৰ দুৰ্নীতি হোৱা নাই আৰু পাইৰেচি কথাটো এইটো কিমানখিনি সঁচা এইটো গোকাত মিছা তেওঁ নিজে স্বীকাৰ কৰিছে এতিয়া গতিকে এইটো লৈ আমি এই কেইদিনত ইমান নিউজত বাতৰি কাকত ওলাইছে আমি কিন্তু প্ৰিন্সিপাল কাউন্সিলত এইখিনি ক্লিয়াৰ কৰি দিছিলোঁ গতিকে আজি চাওক আপোনালোকে এতিয়া জুলুঙৰ মেকুৰীটো ওলাই গ'ল আৰু সত্যৰ জয় সেইখিনি আৰু যে এটা মিছা কথা কৈ পেলাই কাৰণ এটা মাৰোৱাৰী মানুহে মোৰ ধাৰণা 4 কোটি যদি চেংচন পাইছে 4 কোটিৰ পৰা তেওঁ 2 কোটি কেতিয়াও কমিশ্যন নিদিয়ে তেওঁ খাব কি তো গতিকে এইটো এটা ষড়যন্ত্ৰ এইটো চব ওলাইছে গতিকে মই আৰু বিশেষ নকওঁ গতিকে আমাৰ বড়োলেণ্ডৰ চিফ মহোদয়ক আকৌ অনুৰোধ কৰিম ভৱিষ্যতে যাতে এনেকুৱা নহয় এনেকুৱা অৰ্গেনাইজেশ্যনৰ এই এগেইনষ্টত BTCৰ পৰা আইনত ব্যৱস্থা ল'ব লাগে এইখিনি মই কৈছোঁ আৰু ক'ব লগা নাই আৰু হয় উচিত এইটো মানহানি কৰাটো উচিত আৰু বিশেষকৈ চেনেলবিলাকৰ অৱশ্য মই নকওঁ প্ৰতিদিন চেনেলে এইটো কৰিছিল মই তেতিয়াও কৰিছিলোঁ গতিকে আজি প্ৰতিদিনে এইটো ক্লেৰিফিকেশ্যন দিয়া উচিত এই কাগজখন মই আপোনালোকক দি দিম আৰু আপোনালোকে পাইছে চাগে অলৰেডি এইখিনি আৰু বেছিকৈ ক'ব লগা নাই আৰু গোটেইকেইটা কলেজে পাইছে নটিচটো পাইছে আৰু মেইলত আহি গৈছে নহয় চৰকাৰে যদি লয় BTC চৰকাৰে যদি লয় আমি নকৰোঁ আৰু আমি নলওঁ BTC চৰকাৰক আমি দায়িত্ব দিছোঁ আৰু যাতে মিছা এটা প্ৰপাগাণ্ডা কৰিছে এইটোতো প্ৰমাণ হৈ গ'ল গতিকে বাহিৰত নেতাবিলাকে কৈ থাকে না কিছুমান মিছা কথা যে এইটো হেৰি কৰি পাইৰেচি হৈছে সমুখ হৈছে গোকাত মিছা এইটোৱে প্ৰমাণ হ'ল কাগজটো তাত মোৰ ক'ব লগা একো নাই তেওঁ নিজে চাৰেণ্ডাৰ কৰিছে শিকাইছে ইয়াতে গোটেই লিখা আছে গোটেই মিছা গোকাত মিছা আমিতো কৈছিলোঁ এই প্ৰিন্সিপাল কাউন্সিলৰ মিটিঙত আপুনি বেলেগ প্ৰিন্সিপালকো সুধি লওক যিহেতু মোক কৈছে যিহেতু মই কৈছোঁ আৰু এইখিনি আৰু বিশেষ ক'ব লগা নাই গোটেই পাইছে মেইলত আহি গৈছে ক্ষমা বিচাৰি তেওঁ যে মোৰ ভুল হৈ গৈছে মিছ আণ্ডাৰষ্টেণ্ডিং হৈছে যে ভৱিষ্যতত আৰু এনেকুৱা নকৰোঁ বুলি কৈছে কোনটো নামৰ পৰা আহিছিল লাল এণ্ড এছ'চিয়েট নিউ দিল্লী আছিলে ডিফেন্স কলনী নিউ দিল্লী এইটো আৰু তেওঁ কৰিছিল আগত যিটো নটিচ পঠাইছিলে যি আজি হুলস্থুল কৰি আছে যে কোনো ধৰণৰ আমাৰ ইয়াতে দুৰ্নীতি তেওঁ এতিয়া স্বীকাৰ কৰিছে তেওঁতো কৈছিলে যে ভিডিঅ' প্ৰুফো আছিল বুলি কিয় দেখাব পৰা নাই গোকাত মিছাটো এতিয়া ধৰা পৰি গ'ল আৰু ষড়যন্ত্ৰ কিবা এটা চলি আছে আমাৰ চিফ মহোদয়ক বদনাম কৰাৰ কাৰণে আৰু একো নহয় কিন্তু ওপৰৱালা আছে না গতিকে বৰ আৰু ক'ব লগা নাই আৰু এইখিনি থেংক ইউ মই কোকৰাঝাৰৰ গাৰ্লছ কলেজৰ প্ৰিন্সিপাল ডক্টৰ আদৰা মুছমতাৰী যোৱাকালি এই হোৱাটছআপ গ্ৰুপত এটা এই স্পষ্টীকৰণ পোৱাটো লৈ পেলাই মই এতিয়া মোৰ ক'বলগীয়া কথাখিনি ক'বলৈ আগবাঢ়িছোঁ যে সেইটো হ'ল BTR চৰকাৰৰ তৰফৰ পৰা BTR অঞ্চলত থকা বিভিন্ন কলেজ আৰু ইউনিভাৰ্চিটিলৈ আগবঢ়োৱা কিতাপৰ কি বুলি কয় কিতাপ বিতৰণ সেইটো লৈ যোৱা 8 মে তাৰিখত আমি
এটা সংগঠনৰ পৰা এজন মানে উকিলৰ পৰা আমি এখন জাননী পাইছিলোঁ। সেইখন আছিলে BTR চৰকাৰে আমাৰ কলেজবিলাকক বিতৰণ কৰা কিতাপৰ বহুতখিনি খেলিমেলি থকা বুলি তাত আমাৰ কলেজবিলাকক সাঙুৰি লৈছিলে। মোৰ কলেজ গাৰ্লছ কলেজখনত সাঙুৰি লৈছিলে। সেই সাঙুৰি লোৱাটো লৈ পেলাই আমি বহুত মানে মনটো বেয়া পাইছিলোঁ। কাৰণ মানে একেবাৰে নকৰা দোষত আমাক মানে দোষ কৰাইছিলে। সেইটো লৈ আমি প্ৰিন্সিপাল কাউন্সিলৰ তৰফৰ পৰা স্পষ্টীকৰণ দিছিলোঁ যে BTR চৰকাৰে বিতৰণ কৰা কিতাপ আৰু এই মানে এটা মানে পাব্লিচাৰৰ তৰফৰ পৰা আমাক এজন উকিলক ধৰি পেলাই যিটো আইনী জাননী দিছিলে সেইটোৰ লগত আমাৰ একেবাৰে জড়িত নাছিলে, একেবাৰে জড়িত নহয়। সেইটো আমি বৰমা কলেজত আমাৰ মিটিং হৈ পেলাই স্পষ্টীকৰণ আমি দিছিলোঁ। আৰু তেতিয়া স্পষ্টীকৰণ দিয়াটো একেবাৰে 100% সঁচা কথা আছিলে। আমাক দোষাৰোপ কৰাটো 100% মিছা আছিলে। সেইটো যোৱাকালি আমালৈ অহা 6 জুনত মানে সাক্ষৰিত কৰা যিটো স্পষ্টীকৰণ সেইটো প্ৰমাণ কৰিলে যে 8 মে তাৰিখত আমাক দোষাৰোপ কৰিছিলে যে BTR চৰকাৰৰ তৰফৰ পৰা 4 কোটি টকাৰ যিটো কিতাপ বিতৰণ কৰিছিলে কলেজবিলাকত, তাতে কলেজবিলাকৰ প্ৰিন্সিপালবিলাকৰ জড়িত আছে। এইটো একেবাৰে 100% আমি নুই কৰিছিলোঁ। আৰু সেই নুই কৰাটো মানে বিভিন্ন মহলে বিশ্বাস কৰিছিলে, কিছুমানে বিশ্বাস মানে কৰা নাছিলে। আৰু যিবিলাক বিশ্বাস কৰা হৈছে সেইটোতো ধন্যবাদ। আৰু যিবিলাকে বিশ্বাস কৰা নাছিলে তেওঁলোকলৈ আমি আজি মই এই স্পষ্টীকৰণ দিব বিচাৰিছোঁ। যোৱা 6 জুনত এইটো হ'ল 6 জুনত স্বাক্ষৰিত এটা স্পষ্টীকৰণ দিছিলে। তাত একেটা সংগঠন মানে ছাপ্লায়াৰৰ পৰা একেটা পাব্লিচাৰৰ পৰা সেই একেটা উকিলে আমাক মানে আকৌ লেটাৰ পঠিয়াইছে। তাতে তেওঁলোকে মানে আমাৰ পৰা ক্ষমা বিচাৰি পেলাই লিখিলে যে তেওঁলোকে মিছ ইনফৰ্মেশ্যন পাই পেলাই এইটো জাননী দিছিলে। আচলতে জাননীটো মানে সঁচা অৰ্থত মানে তেওঁলোকে বিচাৰ নকৰাকৈ জাননীখন দিছিলে। আৰু সেই দিয়া জাননীখন একেবাৰে মানে মিছা বুলি তেওঁলোকে স্বীকাৰ কৰি পেলাই আমাৰ পৰা এপলজি বিচাৰি সেই চিঠিখন দি দিলে 6 জুনত। সেয়ে মোৰ আজি মনটো বহুত পাতল হ'ল, ভাল লাগিল। কাৰণ সঁচা সদায় মানে সঁচা থাকে, মানে মিছা কেতিয়াও মানে জয়ী নহয়, সঁচাৰে জয়ী হয়। সেই সঁচা কথাটো আজি জয়ী হ'ল। আৰু সঁচা কথা জয়ী হোৱাটো শুনি পেলাই মোৰ ভাল লাগিল। যিসকলে আমাৰ কলেজৰ অধ্যক্ষসকলক সাঙুৰি লৈ পেলাই আমাকো অকণমান এই মানে অপমানিত কৰিছিলে, তেওঁলোকলৈ মোৰ মানে এই অনুৰোধ যাতে মানে ফেক্ট ফাইণ্ডিং নোহোৱাকৈ মিছা বাতৰিত আমাৰ কলেজবিলাকক মানে বদনামত যাতে পিছত টানি নানে, সেয়ে মোৰ অনুৰোধ। ধন্যবাদ। আমাক মানহানি কৰিছে, তেওঁলোকে এপলজি বিচৰাটোহে আমাৰ কাৰণে যথেষ্ট হ'ল। কাৰণ মানে এপলজি বিচৰাটো মুখেৰে এপলজি কৰা নাই, কাগজতে এপলজি বিচাৰিছে তেওঁলোকে, সেয়ে যথেষ্ট। আৰু সেইটোৰ ওপৰত সেইটো বিষয়ত আমি আইনগতভাৱে ব্যৱস্থা লোৱা, মানহানি মানে বিচাৰা সেইটোলৈ আমি নাযাওঁ, মই নাযাওঁ। আমি সহজ সৰল মানুহ, আমি মানে বেছি ভেজালত যাব নোৱাৰোঁ, নাযাওঁ। আৰু সেইকাৰণে আমি তেওঁলোকক ধন্যবাদ দিছোঁ। তেওঁলোকে যে মানে 1 মাহৰ ভিতৰতে নিজৰ দোষটো মানে বুজি পাইছে। আৰু বুজি পোৱাৰ লগে লগে তেওঁলোকে মানে লিখিতভাৱে ক্ষমা বিচাৰিলে, সেয়ে আমাৰ কাৰণে যথেষ্ট।